এইবিলাক চব খাওয়া দাওয়া চলি আছে এনেকৈ হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভালে তো মোৰো ভালে মানে তো আজি মই যাম মানে আগিয়াত মানে কেইদিনমান আগতে মোটামুটি আজি 2-3 মাহমান আগতে মই এটা মোবাইল আনবক্সিং কৰি দেখুৱাইছিলোঁ মানে ফাইনেন্স কৰি লৈ আহিছিলে লগৰ এটাই তো সেই টাইপত মানে ময়ো মানে আৰু এটা মোবাইল ল'ব যাম কিন্তু মই নহয় বেলেগে ল'ব কিন্তু মানে গাঁৱৰে ল'ৰা তো সি ল'ব তো মানে মোক মাতিছে বোলে বল যাওঁ বুলি তো তাতে যাম বুলি ভাবিছোঁ লগতে ময়ো এটা মানে স্মাৰ্ট ৱাটচ প্লাছ এটা এয়াৰফোন মানে ব্লুটুথ ল'ম বুলি ভাবিছোঁ তো ভাবিলোঁ একেলগেতো দুটা কামে হৈ যাব তো সেইটো কাৰণে মানে ইয়াক ক'লোঁ বোলে ঠিক আছে যাওঁ বুলি কিন্তু সি আকৌ এটা কথা ক'লে মোক মানে ইয়াৰ একাউণ্ট চেকাউণ্ট একো নাই তো মোৰ আছে তো সেইটো কাৰণে মানে মোক ক'লে বোলে তোৰ একাউণ্ট চেকাউণ্টখিনি দি পেলাই মোক ফাইনেন্স কৰি লৈ দিয়া বুলি ক'লে তো প্ৰথমতে মই ইয়াৰ কথাত মানে গুৰুত্ব দিয়া নাছিলোঁ তো ইয়াক মই ক'লোঁ মানে তোমাৰ দেউতাকৰ লগত কথা পতাই দিয়া নহ'লে মানে তুমি যেতিয়া মোবাইলটো মই তোমাক কোনে গম নোপোৱাকৈ মই লৈ দিম লৈ দিয়াৰ পিছত তুমি ফাইনেন্সৰ পইচাটো যেতিয়া মান্থলি যেতিয়া মানে EMI-টো আহিব যদি তুমি নিদিয়া মই তেতিয়া মই কাক গৈ পেলাই ধৰিম তো সেইটো কাৰণে মানে তেওঁৰ দেউতাকক মই লগ ধৰি পেলাই দাদা হয় তো লগ ধৰি পেলাই মই সুধিলোঁ যে দাদা এনেকৈ ল'ৰাটোৱে মোবাইল ল'ম বুলি কৈ আছে ভতিজাই হয় তো ভতিজাই মোবাইল ল'ম বুলি কৈ আছে কি মোৰ নামত লৈ দিম নেকি বুলি ক'লোঁ তো সি ক'লে বোলে ঠিক আছে লৈ দিয়া কোনো কথা নাই মই আছোঁ দিয়া তো সেনেকৈ সুধিলোঁ তো সি পাৰ্মিশ্যন দিলে কাৰণ সেইটো এটা কৰ্তব্য কাৰণ এনেকৈ গাৰ্জেনক বা নকোৱা নুশুনাকৈ যদি মই যদি লৈ দিওঁ বাইচান্স কিবা এটা যদি হৈ যায় পইচা পাতিৰ লেনদেনৰ কথা পইচা কমে হওক আৰু বেছি হওক যদি মানে সি যদি গণ্ডগোল কৰি দিয়ে যদি ফাইনেন্সৰ EMI পইচাটো যদি মান্থলি নিদিয়ে তেতিয়া মই কাক গৈ পেলাই ধৰিম যদি মই দেউতাককো কওঁ যে বোলে এনেকৈ পইচা দিয়া নাই তেতিয়া ক'ব কাক সুধি পেলাই এইটো কাম কৰি দিছে মইতো অৰ্ডাৰ দিয়া নাই তো প্ৰব্লেম হৈ যাব সেইটো কাৰণে মই তেওঁৰ দেউতাকক সুধি ল'লোঁ পাৰ্মিশ্যন দিলে এতিয়া মই গৈ পেলাই মানে মোবাইলটো মোৰ নামত ফাইনেন্স কৰি পেলাই উলিয়াই দিম তো সেইটোৱে মই মানে আপোনালোকক ক'ব বিচাৰিছোঁ কোনেও গাৰ্জেন নজনাকৈ কোনোবা লগৰ হওক বা যি হওক মানে আপোনালোকে কেতিয়াও মানে বিনা পাৰ্মিশ্যনত মানে গাৰ্জেনৰ পাৰ্মিশ্যন নোলোৱাকৈ আপোনালোকে ফাইনেন্স কৰি মোবাইল হওক গাড়ী হওক যি হওক এইবোৰ বস্তু কেতিয়াও নকৰিব কাৰণ পিছত গৈ পেলাই যদি কিবা এটা গণ্ডগোল লাগি যায় মানে আপুনি কাৰোবাক যে ক'ব গৈ পেলাই কথাটো তেতিয়া মানে একো ক'ব নোৱাৰে বা প্লাছ তাক ধৰি পেলাই মাৰিব নোৱাৰে কাৰণ এটা যিকোনো এটা মানে বস্তুৰ এটা লাইন আছিল মানে তাক যিকোনো মানে লিগেলি কৰিব লাগে চ' যেতিয়া মানে কোৱা মিলা নাথাকিব তেতিয়াতো সি ক'ব না মই নাজানো মোক সোধা নাই মোক সুধি পেলাই দিয়া নাই মই কিয় ৰিস্ক ল'ম বুলি চ' সেইকাৰণে যদি কৰিব বিচাৰিছে আপোনালোকে মানে বস্তুটো কি কৰিব আগতে গাৰ্জেনক সুধি মেলি কামখিনি কৰিব কোনো টেনশ্যন নাই যদি যোনে ল'ব সি যদি বাইচান্স গণ্ডগোল কৰি দিয়ে তেওঁ গাৰ্জেনক গৈ ধৰিব পাৰিব আপুনি কিবা এটা সলিউশ্যন ওলাব তো বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকোঁ শেষলৈকে ভাল পাব ওলালোঁ পিলপিলি লৈ বৰষুণৰ বতৰ তো সেইটো কাৰণে বাইক চাইক লোৱা নাই আজি ল'লোঁ আমি আজি পিলপিলি বেটেৰী ৰিক্সা ভাড়া 100 টকাত তো বৰষুণৰ বতৰ নাই মজা লৈ যাম আৰু বৰষুণৰ মাজত অলপ ভিজি যোৱাৰ মজাই তো গাইজ হাই কৈ দিয়া হাই গাইজ উল্টা ফালে হাই দিছে আপোনালোকে বেয়া নাপাব আমি আহি পালোঁ এতিয়া হাই ৰোড ইয়াৰ পৰা মোটামুটি আৰু 15-20 মিনিটমান লাগিব তো আমি যাই আছোঁ আগিয়াত মানে মোবাইল ল'ব আপোনালোকে জানে তো যিয়ে হওক মোবাইলটো ল'ম কি কথা কি সমাচাৰ চবখিনি বস্তু আপোনালোকক ডিটেইল দেখুৱাব মানে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাব মানে মোবাইল এটা ল'লে কিমান দামৰ মোবাইল ল'লে কিমান মানে ডাউন পে'মেণ্ট দিব লাগিব তাৰপিছত কি মানে গোটেইখিনি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম তাতে গৈ পেলাই তো আপোনালোকে চাই থাকিব গোটেইখিনি বস্তু বুজি পাব তো এয়া আমাৰ ভতিজা ইয়ে ল'ব মোবাইল আজি যে মোবাইল ল'বি কেনেকৈ লাগি আছে ভাল লাগি আছে না তো মোটামুটি কিমানমান দামৰ মোবাইল ল'বি 10, 12, 15, 20 কিমানমান দামৰ মোবাইল ল'বি 18-19 হাজাৰমান টকা দামী মোবাইল ল'বি ন আৰু এনে মানে কি ব্ৰেণ্ডৰ ল'বি ভিভ' ল'বি নে ৰিয়েলমি ল'বি নে কি ল'বি আৰু মানে কি কোম্পানীৰ মোবাইল ল'বি মানে ৰিয়েলমি ল'ম বুলি ভাবিছে না অপ' ল'বি অপ' ৰিয়েলমিৰ মাজত যোনটো কোৱালিটি ভাল হ'ব সেইটোৱে ল'ম নে কি কোৱা তো যিয়ে হওক যোনটো কোৱালিটি ভাল হ'ব 18-19 হাজাৰৰ ভিতৰত সেইটো মই সেনেকুৱা মোবাইলে ল'ম বুলি কৈছে তো সেনেকুৱা মোবাইল মানে ল'ব তো যিয়ে হওক আপোনালোকে চাই থাকিব কি হয় ফাইনেন্সত মোবাইল ল'লে কি বস্তু লাগে আৰু লগতে কিমান দামী মোবাইল ল'লে কিমান ডাউন পে'মেণ্ট দিব লাগিব তো গোটেইখিনি আপোনালোকক ডিটেইল দেখুৱাব চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে খালি শেষলৈকে চাব স্কিপ নকৰিব নহ'লে ভিডিঅ'টো বুজি নাপাব তো চাই থাকি আমি আহি পালোঁ মোবাইল দোকানত যেতিয়া আমি ল'ম মোবাইল এইফালে মোবাইল দোকানখন চাওঁ মোবাইল দোকানখন এইখনে হ'ল মোবাইল দোকান ফাইনেন্স পৰা আগিয়া গাই চাওক কিমান মানুহ আহিছে এটা মোবাইল লগত কিমান মানুহ আহিছে চাওক মজা লাগিব মজা চাব ভিডিঅ'টো শেষলৈকে চাওক
চ' গাইজ মই আপোনালোকক দোকানখন চাৰিওফালে দেখুৱাই দিছোঁ। চাওক ইয়াতে টিভি, ফ্ৰিজ, মোবাইল এভৰিথিং বস্তু পায়। যিমান বস্তু পায় তাৰ ভিতৰত 95% বস্তু ফাইনেন্স হৈ যাব। আপোনালোকে টেনশ্যন কৰিব নালাগে। নম্বৰটো মই ডিছক্ৰিপশ্যনত দি থৈ দিম। আপোনালোকে যদি ল'ব বিচাৰে আহিব পাৰে, ফাইনেন্স কৰক, বস্তু লৈ যাওক, টেনশ্যন নাই। মোবাইল এইফালে ভৰি এনেকৈ লোৱা হ'ল আমাৰ চবখিনি বস্তু। তো আনবক্স কৰি পেলাই আপোনালোকক দেখুৱাম আমি। তো চাই থাকিব ভিডিঅ'টো। চ' গাইজ ইফালে চলি আছে আনবক্সিং আৰু ইফালে দাদাজনে চব মানে ফাইনেন্সৰ প্ৰচেছখিনি কৰি আছে। এটাৰ পিছত এটা প্ৰচেছ ক্লিয়াৰ হৈ আছে। সোনকালে হ'লে মানে আমি সোনকালে যাব পাৰিম। দাদাজনে গোটেইখিনি কাম কৰি আছে। তো গাইজ এতিয়া চলি আছে মোৰ স্মাৰ্ট ৱাটচ। মানে মই বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ এই মানে স্মাৰ্ট ৱাটচটো। তো ফাইনেলি আজি লৈ ল'লোঁ, মোবাইলৰ লগতে একেলগতে লৈ ল'লোঁ। মোবাইল চোবাইল লৈ আহিলোঁ। আহি মেলি এতিয়া মোবাইল লোৱাৰ কিবা এটা পাৰ্টি চাৰ্টিটো হ'ব লাগিব। তো পাৰ্টি চাৰ্টি হ'ব লাগিব মানে কেইদিনমান আগতে আপোনালোকক মানে বেলেগ ভিডিঅ' দেখিছে চাগে যে আগিয়াত এখন মানে VIP বাছ ৰেষ্টুৰেণ্ট হিচাপে বনাইছে পৱন দাই। তো তাতে গৈ পেলাই আমি কিবা এটা খাম আৰু তাতে আপোনালোকক বাছ দেখিছে, আমি বাছত উঠি পেলাই কিবা এটা খাম। মোবাইল চোবাইল লৈছোঁ, মোবাইল লোৱাৰ পাৰ্টিটো মানে দিব সতি যায়। তো তাতে খাম, আমি খোৱাও হ'ব, লগতে ভিতৰৰ দৃশ্যটো কেনেকুৱা মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। যিসকলে দেখিছে তো গমেই পাইছে, যিসকল দেখা নাই মই দেখুৱাব চেষ্টা কৰিম। কিন্তু মোক 26 তাৰিখে আহিব কৈছিলে যে বোলে 26 তাৰিখে মানে বাছখন মানে অ'পেনিং কৰিম বুলি কৈছিলে। মানে তাত তেতিয়া আহি পেলাই ভিডিঅ' বনাবি বুলি মানে এনেকৈ কৈছিলে। তো মই আহিব নোৱাৰিলোঁ, মই আছিলোঁ গাড়ীত শিলচৰত আছিলোঁ, সেইটো কাৰণে মই আহিব নোৱাৰিলোঁ। তো আহিব নোৱাৰাৰ ফলত মানে নোৱাৰিলোঁ আৰু। তো আজি মোবাইল ল'লোঁ, মোবাইল লোৱাৰ একেলগতে মোবাইল লোৱা হ'ল, লগতে মোবাইলৰ এতিয়া সোমাম বাছৰ ভিতৰত সোমাই পেলাই মেনু চেনু আছে, তাতে কি খাওঁ কি নাখাওঁ অৰ্ডাৰ কৰিম। তো সিহঁতে এতিয়া চাওক লাইন পাতি উঠি আছে। তো ময়ো উঠিম, আপোনালোকে চাই থাকিব। এনেকৈ ময়ো এণ্ট্ৰি কৰিলোঁ, সোমালোঁ বাছৰ ভিতৰত। লাক্সাৰী বাছ বুলিও ক'ব পাৰি আৰু। আমি যিহেতু এনেকুৱা বাছত উঠি পোৱা নাই, ইয়াৰ মজাই বেলেগ। এইফালে চাওক ফ্ৰিজ, মানে ইয়াতে ক'ল্ড ড্ৰিংক কিবা কিবি ৰখাৰ চিষ্টেম আছে। মানে সেয়াই আৰু মানে বনাইছে আৰু মানে কি ক'ম। এতিয়া পৰ্দাখন এনেকৈ দাঙি দিওঁ, এখন পৰ্দাখন ছাইড কৰি দিলোঁ। গাছ ৰেডি পুৰা একদম মজা। চাওক গাইছ কি মস্তিকৈ বনাইছে মানে বাছখন। চাওক না কি ধুনীয়া মানে। আৰু লাইট চাইট দিয়া নাই, লাইট চাইট দিব। তো লাইট চাইট দিয়াৰ পিছত মানে তাৰ মজাই বেলেগ হ'ব। মানে কি ক'ম আৰু একদম ঝাকাছ কালিয়া। মানে আমাৰ ঘৰৰ ওচৰত এনেকুৱা বাছ আছে, এনেকুৱা ৰেষ্টুৰেণ্ট আছে আমাৰ। মানে কি ক'ম আৰু আমি প্ৰাউড। মানে আমি আহোঁ বুলি আহিব পাৰোঁ আৰু আপোনালোকে যদি দূৰত আছে তথাপি আহিব পাৰে। অহাটো ডাঙৰ কথা নহয়, আহিব মানে সেইবিলাক আৰু মজা লোৱাৰ কথাটো বেলেগ একো কোনো নাই। মানে আহিব ইয়াতে, কি খাব মন যায় আপুনি খাব, অৰ্ডাৰ কৰিব, ইয়াতে আহিব খাব পাৰিব। বাছখন মানে ক'ৰবাত যদি মানে আমি লৈ যাওঁ, মানে বাছৰ চিষ্টেমটো মানে কেনেকুৱা হ'ব যে বোলে নহয় দূৰত যোৱাৰ কাৰণে পইচাটো বেছি হ'ব, খোৱা পইচাটো মানে কি আপোনাৰ 100 কিলোমিটাৰৰ বেছি হ'লে 76 বা তেনেকুৱা আহি যাব ন। মানে বাছৰ ভাড়াটো এক্সট্ৰাকৈ দিব লাগিব আৰু খোৱাটো এক্সট্ৰা ন। খোৱাটো মানে ইয়াতে যি হ'ব তাতে সেয়ে হ'ব, খালি আপোনালোকৰ মানে তেলৰ খৰচাটো দিব লাগিব ন। ঠিক আছে সেইটোৱে। তো আমি সুধি লৈছোঁ, এতিয়া জানুৱাৰী আহি আছে। আমি ক'ৰবাত যাব মানে প্লেন কৰিলে মানে আপোনালোকক ফোন কৰিম। আৰু এইফালে মেনু চেনু চাই আছে সকলোৱে। চাওঁ তো গাইজ চাওক, এইফালে মেনু চেনু চাই আছে, কি খাব কি অৰ্ডাৰ দিব। ইয়ে চাওক ব্ৰাদাৰ, মজা। ব্ৰাদাৰ ব্ৰ কি খাবি মেনু চাই আছে ন। ঠিক আছে চাই থাক। ভাই কি খাবি? নন ভেজ। ভাই কি খাবি? ভাতিজা কি খাবি? কিছু নাখাৱা তো কোনে বহিবা দিছে তোক ভিআইপি চিটত? হা তুই কি খাবি ক, জলদি ক। চাওমিন খাব। বাটালু ভাই কি খাবি ক? চাওমিন। এইফালে মই চাওমিন খাম। ঠিক আছে। এতিয়া আমি যাওঁ। তো আজিৰ কাৰণে এইখিনি আছিল। ভাল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম।